নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গোটেই ৰাতিয়ে বৰষুণ দিছে, পূৰা পানী আমাৰ ঘৰৰ কাষ পাইছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু আজি ৰবিবাৰ, আৰু ৰবিবাৰ যিহেতু বৰষুণ বতৰ, ঘৰতে থাকিম আৰু ঘৰত কি কৰোঁ আজি ৰবিবাৰ বুলি আপোনালোকক দেখুৱাই থাকিম। আৰু ইফালে মা আছে এইটো, আৰু দেখুৱাই থাকিম দিয়ক আপোনালোকক কি খাং, কি কৰোঁ, ক'ত যাওঁ, চব দেখুৱাই থাকিম। আৰু বাহিৰত আৰু ইফালে বাহিৰত পূৰা বৰষুণ দি আছে, পূৰা ধাৰাসাৰ বৰষুণ দি আছে। আজি পূৰা বানপানী হৈ গৈছে, ঘৰৰ কাষ পাইছে আহি পানী। চাওক, সেই ঘৰৰ কাষ আহি পাইছে পানী। আৰু আজি বৰষুণ বতৰ, গতিকে মুৰ্গীকেইটাৰ আমাৰ খক বেছি হৈছে, পূৰা আহি আছে। 3বাৰ চাউল দিলোঁ, আহি আছে পূৰা। আজি মা মই দেউতাই সেইটো প্ৰসংগক যাব আলছি, গাঁৱৰে মানুহ একঘিৰ প্ৰসংগ আছে, দেউতাই তাকে প্ৰসংগক যাব। আৰু ভাত খোৱা মা আৰু মই আজি ঘৰত। কি বনাবি মা আজি? মাছৰুম বনাবি, মাছৰুম আৰু ভাত কাৰকেল ভাজিব বোলে। দে আৰু খাব লাগিবতো নাকি, আজি ৰবিবাৰ বুলি। মাংস আনিব লাগিছিল, ৰাতি আনিবি। 200 আনিব বোলে মাংস। মায়ে আজি পুৱাৰ ভাত নেদা নে কি? মই আজি এসাঁজে হ'ব ভাত বোলে, হৈছে দে। আজি বোলে ভাত এসাঁজে হ'ব বোলে, দিপৰাই পুৱাৰ ভাত নাই। আৰু মই হেৰি নেচা ছিঙি আনো যাওঁ, বাৰীতে মাৰিম পাক, ছিঙি আনিম নেচেৰা, ভাজি খাম। আৰু মই এতিয়া আহিছোঁ নেচৰা ছিঙবা, আৰু নেচৰা ছিঙো ৰ'ব। আৰু এই নেচৰা দুপেটমান ছিঙি লওঁ। ছাগালে খাইছে চব এগিলাখান, পূৰা নেচাৰেল একদম, ঔষধ চৌষধ দেনাই, পূৰা নেচৰা একদম। নেচৰা ছিঙি ল'লোঁ এইগিলা। আৰু এই বেগেন দেউতাই বেচিছে কালি, আছেনে নাইবা। ভাত কাৰকেল দুটামান ছিঙি লওঁ, আছে ৰ'ব। এটা ভাত কাৰকেল ছিঙি ল'লোঁ, ভাত কাৰকেল ল'লোঁ। এয়া ভাত কাৰকেল আৰু নেচৰা ছিঙি ল'লোঁ। আৰু এই বেগে চাওক, এই ভোল লাগি আছে, এই সৰু সৰু আছে ভোল, এই ভোল লাগি আছে। এই আৰু অলপ অলপ ঘৰৰ কাৰণে খাবৰ কাৰণে কৰিছে আৰু দেউতাই। ল'লোঁ দিপৰা নেচৰা ভাজা আৰু ভাত কাৰকেল, আৰু মায়ে বোলে মাছৰুম বনাব। আৰু গৰুটো আছে, ধৰক সেই নাই দিমৰা, ধৰক বৰষুণ দি আছে না। আৰু এনেকৈ ছাগালে এটা ভৰি আছে। আৰু এতিয়া ভাত খাওঁ দিয়ক, এতিয়া ভাত খাবার টাইম হৈছে। আৰু ভাতৰ আছে এয়া নেচৰা আৰু ভাত কাৰকেল ভাজা, মাছৰুম, আৰু মায়ে ভাত বাঢ়ি দি আছে। দেউতাক লৈ থবি নাথা মাছৰুমৰ আঞ্জা থাকিব না। আৰু এতিয়া আমি খাব ধুনীয়া হৈছে, ধুনীয়া হৈছে দে মাই। বানপানী দেখাম আপোনালোকক, পূৰা পথাৰ ভৰ্তি হৈছে আমাৰ। ভাত খাই উঠি বানপানী দেখাব লৈ যাম। এতিয়া ভাতকেইটা খাই লওঁ তাক নাই। আৰু চবেই গৰু খেত দিব আহিছে, পথাৰত অলপ ৰ'দ দিয়া দেখি। নবজি আস্তে আস্তে পঢ়িবা চাবা। ভিডিঅ'টো কৈছিলা তোমাক, মাছ মাৰিলা নেকি তুমি? যা যা। এয়া পূৰা মাছ মাৰি আছে চাওক। আৰু এইফালে মানুহ মাছ পাইছে নে চাব ৰ'বা। আৰু মাছ চাওক, চেলকে কি সাপ নেকি? নদী আছে, আমি নদী চাব যাওঁ এতিয়া। নদীত পানী কিমান হৈছে। বল্লি সি জালত চাওক, এইটো কি ডাঙৰ বল্লি। দে দে উইলেও বল্লিটো এতিয়া চাওক, বা কিমান দিগদাৰ আছে ইয়াতে। আৰু নদীত পানী চাওক, পূৰা ভৰ্তি হৈ গৈছে। ইয়াতে এখন দলং আছে, দলংখনত তল গৈছে। আমাৰ গাঁৱৰ ৰিজাৰ্ভ এইগিলাখান, আমাৰ চব গাঁৱৰে গৰু। আমাৰ গৰুকেইটাও আহিছে একে ঘাঁহ খাবা। আৰু এইটো আমাৰ ৰিজাৰ্ভৰ নামঘৰ।
গোপাল নামঘৰ এইখনে আমাৰ ৰিজাৰ্ভ চক আৰু মই আছোঁ পূৰা পানীৰ মাজত আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰোঁ মই পূৰা তল যাম এতিয়া আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এই পানীৰ মাজৰ পৰা সামৰণি মাৰিছোঁ চাওক আগতীয়া বানপানী